কৃষ্ণ জয় গুৰু শংকৰ জয় জয়তে আপোনালোকৰ চেনেলৰ সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ ইতিমধ্যে আমাৰ আদৰণি সমিতিৰ যুটীয়া সম্পাদকে আপোনালোকক জনাইছে যে আমাৰ মূল আদৰণি সমিতি যিখন তাৰ ৩৫খন উপসমিতি কৰি লৈ বিভিন্ন কাম কাজবিলাক কৰি আছে, কিন্তু বতৰৰ প্ৰতিকূল অৱস্থাৰ কাৰণে কামবিলাক যিমান হ'ব লাগিছিল সিমানখিনি হোৱা নাই। তথাপিতো আজি এতিয়া বতৰ অকণমান ফৰকাল হৈছে আৰু কৰ্মকৰ্তা আগতকৈ এতিয়া দুগুণ উৎসাহেৰে কামত লাগি আছে। গতিকে মাজত এটা দিন যদিও আছে, আমি নিশ্চয় আশা কৰিছোঁ যে অধিৱেশনখন পূৰ্ণাংগ ৰূপত ইয়াতে অনুষ্ঠিত হ'ব। আৰু প্ৰধান সম্পাদক আৰু পদাধিকাৰৰ লগত যোগাযোগ হৈছে। আমাৰ লখিমপুৰ জিলাৰ বৰ্তমানৰ সভাপতি আছে, তেখেতে যোগাযোগ কৰিছে পদাধিকাৰৰ লগত। আমি নিজে প্ৰধান সম্পাদকৰ লগত তেখেতে মোক যোগাযোগ কৰিছে আৰু ইয়ালৈ আহি থকা গম পাই তেখেতে এই বাৰ্তাটো প্ৰেৰণ কৰিছে যে অধিৱেশনখন পিছুৱাটো কেতিয়াও সম্ভৱ নহয়, গতিকে অধিৱেশনখন তাতে হ'ব লাগিব। অধিৱেশনখন হ'বৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থাখিনিৰ কাৰণে লাগিলে জিলা প্ৰশাসন হওক, SP হওক বা ইয়াতে শিবিৰৰ কাৰণে আমাৰ বিদ্যালয়ৰ যিসকল বিষয়া আছে সেইসকলক লগ ধৰি হ'লেও ইয়াতে অধিৱেশনখন পতা কথাটো আৰু শিবিৰবিলাক যাতে 15 কিলোমিটাৰ দূৰ নথলেও দি পেলাই আমাৰ কাম কাজখিনি যাতে হৈ যায় তাৰ কাৰণে তেখেতসকলে আহ্বান জনাইছে। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি মই সমগ্ৰ আমাৰ সংঘৰ লগতে শুভাকাংক্ষীসকলৰ জ্ঞাতাৰ্থে এইটো অৱগত কৰিব বিচাৰিছোঁ যে অধিৱেশনখন প্ৰধান সম্পাদক আৰু পদাধিকাৰৰ পৰা যিটো আমি বাক্য পাইছোঁ সেইমতে অধিৱেশনখন পিছুৱাই দিয়াৰ কথা নহয়। ইয়াতেই সুকলমে আৰু অহা পৰহি 10 তাৰিখৰ পৰা পুৱাৰ পৰা যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীসমূহ ইয়াত ৰূপায়ণ হ'ব। গতিকে আমি সকলোকে ইয়ালৈ আহিবলৈ আহ্বান জনাইছোঁ আৰু আমাৰ ভকতে সদায় কষ্টৰ ত্যাগৰ মাজেদি সকলো কাম কৰি আহিছে। গতিকে ইয়াত অকণমান হয়তো থকা মেলাত কিবা অসুবিধা পাব পাৰে, খোৱা বোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা হ'ব নালাগে। ভোজনালয় সুন্দৰ হৈ আছে, আমাৰ যিটো ৰন্ধনশালা সেইটো সুন্দৰ হৈ আছে, গতিকে সেইবিলাকত দিগদাৰ নহয়। মূল মণ্ডপটো অকণমান তলটো যদিও বোকা হৈ আছে বা অলপ পানীৰ অসুবিধা হৈ আছে, এইখিনি নিশ্চয় আজি ৰ'দ দিলে আৰু কৰ্মকৰ্তাই লাগি আছে তাত সেইখিনি ঠিক হৈ পৰিব। আৰু যাতায়াতৰ কাৰণে আমাৰ যিখিনি ব্যৱস্থা বাহিৰত ৰাখিছে গাড়ীবিলাক সেইবিলাক ৰখাত অসুবিধা নহয়, কিন্তু ফিল্ডত গাড়ীখিনি সোমোৱাৰ ক্ষেত্ৰত অকণমান অসুবিধা হ'ব পাৰে। এইখিনি ক্ষেত্ৰত পুলিচ প্ৰশাসনে নিশ্চয় যিখিনি ব্যৱস্থা দিয়ে এই ব্যৱস্থাখিনি যদি তেখেতসকলে পালন কৰে তেতিয়া আমাৰ কোনো ধৰণৰ অসুবিধা নহয় বুলি আমি ভাবিছোঁ। গতিকে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ, আপোনালোকে এই বাতৰিটো যাতে প্ৰচাৰ কৰে। আমাৰ প্ৰায় 30ৰ পৰা 40 লাখ ভকত আমাৰ সদায় ইয়াত উপস্থিত হয়। গতিকে সেইসকল ভকত ইয়ালৈ আহিব আৰু এইখন একেবাৰে আমাৰ জোনাই জিলাৰ এই চিমেণ্ট চাপৰি অঞ্চলৰ চেৰেন পথাৰ ভকতেৰে উদুলি মুদুলি হ'ব, ইয়াত এই বৈকুণ্ঠত পৰিণত হ'ব। গতিকে আমি দূৰ দূৰণিৰ পৰা ভকতসকলে এটা বছৰ পাৰ কৰাৰ পিছত পুনৰ যিটো বছৰ আহিবলগীয়া সেই বছৰটোৰ কাৰণে আগ্ৰহেৰে বাট চাই থাকে। এতিয়া সেই দিনটো সমাগত, গতিকে ভকতসকল আমাৰ পিছ পৰি কেতিয়াও নাথাকে। এইসকল পুৱা ভাগৰ উদযাপন সমিতিৰ সম্পাদকজনৰ যি ভাষ্য হয় সমগ্ৰ অসম তোৰপাৰ লগাইছে, হয় হয় প্ৰতিজন ভকতে বৰ্তমান হতাশত ভুগিছে। হয় হয় ক্ষেত্ৰত সংঘৰ ভকতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক হয় হয় আপুনি এই চেৰেন পথাৰৰ পক্ষৰ পৰা আপুনি কি আহ্বান জনাব আৰু দিন বাৰ তাৰিখটো কি বুলি হয় ইতিমধ্যে সেই কথাটো আমাৰ যুটীয়া সম্পাদক বাপজনাই কৈছে আৰু আমাৰ জিলাৰ প্ৰাক্তন সভাপতি এজন আছিলে জনকান্ত গোম্বাম তেখেতে কৈছে। কিন্তু আমি যিটো গম পাওঁ তেখেতৰ ভাৱ আছিলে যে বতৰ যদি এনেকুৱাই হৈ থাকে তেতিয়াহ'লে পিছুৱাব পাৰি নেকি, সেই কথাটোৰ কাৰণে তেখেতৰ মনত ভাৱ আছিলে, কিন্তু এইটো মূল। গতিকে সেইসকল ভকত ইয়ালৈ আহিব আৰু এইখন একেবাৰে আমাৰ জোনাই জিলাৰ এই চিমেণ্ট চাপৰি অঞ্চলৰ চেৰেন পথাৰ ভকতেৰে উদুলি মুদুলি হ'ব, ইয়াত এই বৈকুণ্ঠত পৰিণত হ'ব। গতিকে আমি দূৰ দূৰণিৰ পৰা ভকতসকলে এটা বছৰ পাৰ কৰাৰ পিছত পুনৰ যিটো বছৰ আহিবলগীয়া সেই বছৰটোৰ কাৰণে আগ্ৰহেৰে বাট চাই থাকে। এতিয়া সেই দিনটো সমাগত, গতিকে ভকতসকল আমাৰ পিছ পৰি কেতিয়াও নাথাকে। এইসকল পুৱা ভাগৰ উদযাপন সমিতিৰ সম্পাদকজনৰ যি ভাষ্য হয় সমগ্ৰ অসম তোৰপাৰ লগাইছে, হয় হয় প্ৰতিজন ভকতে বৰ্তমান হতাশত ভুগিছে। হয় হয় ক্ষেত্ৰত সংঘৰ ভকতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক হয় হয় আপুনি এই চেৰেন পথাৰৰ পক্ষৰ পৰা আপুনি কি আহ্বান জনাব আৰু দিন বাৰ তাৰিখটো কি বুলি হয় ইতিমধ্যে সেই কথাটো আমাৰ যুটীয়া সম্পাদক বাপজনাই কৈছে আৰু আমাৰ জিলাৰ প্ৰাক্তন সভাপতি এজন আছিলে জনকান্ত গোম্বাম তেখেতে কৈছে। কিন্তু আমি যিটো গম পাওঁ তেখেতৰ ভাৱ আছিলে যে বতৰ যদি এনেকুৱাই হৈ থাকে তেতিয়াহ'লে পিছুৱাব পাৰি নেকি, সেই কথাটোৰ কাৰণে তেখেতৰ মনত ভাৱ আছিলে। কিন্তু এইটো মূল সংঘই কেতিয়াও সেইটো স্বীকাৰ কৰি ল'বলৈ অকণমান অসুবিধা হয়, কাৰণ ইয়াত যিখিনি ব্যৱস্থা হৈছে ইয়াত লাইট মাইক জেনেৰেটৰ টেণ্ট বা অন্যান্য খাদ্য সামগ্ৰী যিসকলে আহাৰ দিব সেইবিলাকে চব প্ৰস্তুতি সম্পন্ন কৰিছে। গতিকে এতিয়া যদি পিছুৱাই দিয়া যায় তেতিয়া দূৰ দূৰৰ পৰা ভকতসকলৰ অহাৰ ক্ষেত্ৰত আমাৰ বাধা আৰোপ হৈ যাব। গতিকে সেইটো আমি কেতিয়াও কৰিব নিবিচাৰোঁ। গতিকে সেইটো তেখেতৰ ভাৱ আছিলে যদিও এতিয়া যিটো বতৰৰ প্ৰতিকূল পৰিৱেশৰ পৰা অলপ উন্নত দেখা পাইছোঁ আৰু আমাৰ পদাধিকাৰ বাপৰ লগত যিটো আমাৰ যোগাযোগ হৈছে সেই যোগাযোগৰ মতে তেখেতসকলে অহা যিটো নিৰ্দিষ্ট তাৰিখ সেই তাৰিখতেই অনুষ্ঠিত হ'ব। গতিকে তেখেতে যদিও কিবা বক্তব্য কিবা কাৰণত দিছিলে সেইটো তেখেতৰ এটা মনৰ ভাৱৰ ওপৰত কথা, সেইটো আনুষ্ঠানিকতা আচলতে নাই বা জিলা প্ৰশাসন বা আদৰণি সমিতি বা ইয়াত 10, 11, 12 তাৰিখে অধিৱেশন আমাৰ নিশ্চিতভাৱে ইয়াত অনুষ্ঠিত হ'ব, সেইটোৱে কথা।